বহুত সময়ত আমাৰ ব্ৰেইনে এনেকুৱা কিছুমান কথা ভাবে যেটো আমি জানো এই কথাটো যদি আমি বৰ্তমান ভাবো আমাৰ কোনো কাম নাই, তথাপিও আমি সেইটো ভাবিয়েই থাকো আৰু এই কাৰণে আমি বেলেগ কামত ফোকাস কৰিব নোৱাৰো। এইটো জনাৰ পিছতো যে সেইটো ইমান গুৰুত্বপূৰ্ণ নহয়। বন্ধুসকল, আজি মই এনেকুৱা কেইটামান কথা কম যিকেইটা শুনাৰ পিছত আপুনি অদৰকাৰী কথা ভবা বন্ধ কৰিব। সেয়েহে অলপ মনোযোগ দি নিশ্চয় শুনিব। বহুত সময়ত আমাৰ ব্ৰেইনত চিন্তা এই কাৰণেই বাঢ়ি যায় যে আমাৰ মন অন্যফালে গুচি যায়, আৰু ইয়াৰ কাৰণ হ'ল যিটো বেলেগৰ লগত আছে সেইটো মোৰ লগত নাই। এইটো শুনি আপোনাৰ চিম্পুল যেন অনুভৱ হ'ব, কিন্তু যদি অলপ ভালকৈ চাই তেনেহ'লে বুজিব পাৰিব। যেনে আপুনি এনেকুৱা এটা ক্লাছত আছে য'ত আপুনি 70% মাৰ্ক পোৱা কাৰণে আপুনি ক্লাছত টপাৰ, তেনেহ'লে আপোনাৰ বহুত ভাল লাগিব আৰু বহুত খুচিতে থাকিব। কিন্তু সেই একেখিনি মাৰ্ক লৈ আপুনি যদি অন্য এখন স্কুলত গৈ দেখে যে সেই স্কুলখনত আপোনাৰ সেই 70% মাৰ্কৰ কাৰণে টপ 10 লিষ্টতো আপোনাৰ নাম নাই, তেতিয়া আপোনাৰ বহুত দুখ লাগিব। আপুনি খুচিতে থাকিব নোৱাৰিব, কাৰণ আপোনাৰ খুচি নিৰ্ভৰ কৰে আপুনি বেলেগতকৈ কিমান নাম্বাৰ বেছি পাইছে বা কম পাইছে তাৰ ওপৰত। আৰু এই বস্তুটো আমাৰ স্কুল বা কলেজ জীৱনৰ পৰা আমাৰ গালৈ আহে আৰু আমাৰ বাকী জীৱনত এই বস্তুটোৱে বহুত সমস্যাত পেলায়। সেয়েহে আমাক এইটো পৰিৱৰ্তন কৰিব লাগিব, কাৰণ প্ৰতিটো মানুহৰ গাত এনেকুৱা কিছুমান বস্তু থাকে যিটো অন্য মানুহৰ গাত নাথাকে। অৰ্থাৎ আপুনি সকলোতকৈ বেলেগ হয়, সেই কথাটো আপুনি বিশ্বাস কৰিব লাগিব। আপোনাৰ নিজৰ মাজত এনেকুৱা কিছু কোৱালিটি আছে যিটো পৃথিৱীৰ অন্য মানুহৰ কাষত নাই। ইয়াৰ পিছত হ'ল আপোনাক সকলোৱে বুজি নাপায়, সকলোৱে আপোনাক প্ৰশংসা নকৰে। কিছু মানুহ জীৱনত এনেকুৱা থাকিব যি আপোনাক পচন্দ নকৰে। যেনেকুৱা এই ৰিয়েল লাইফ আচল জীৱন চেনেলত মই যিমান ভাল ভিডিঅ'ই আপলোড নকৰোঁ, কিন্তু ইয়াত ডিছলাইক কৰাৰ দৰে মানুহ থাকেই। ইউটিউবত পৃথিৱীৰ আটাইতকৈ ভাল ভিডিঅ'টোই চাওকচোন, তাতেও ডিছলাইক আছে। পৃথিৱীৰ আটাইতকৈ ভাল মানুহজনক ডিছলাইক কৰাৰ দৰে মানুহো আছে। পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ ব্ৰেণ্ড এপল কোম্পানীৰ কথা যদি কওঁ, ইয়াকো পচন্দ নকৰা মানুহ পাই যাব। ইয়াৰ অৰ্থ কি? প্ৰতিটো মানুহৰ ব্ৰেইন ঠিক তেনেভাৱেই চিন্তা কৰে যিমানখিনি তেওঁ এতিয়ালৈকে দেখিছে, বুজিছে বা শুনিছে। অৰ্থাৎ সেই মানুহটোৰ কোনো দোষ নাই, তেওঁক গালি দিয়াৰ প্ৰয়োজন নাই। তেওঁৰ ব্ৰেইনত থকা সেই ইনফৰমেশ্যনবিলাকেই তেওঁক কৈছে যে আপুনি ভাল নহয়, আপোনাৰ আইডিয়া ভাল নহয়, আপুনি দেখিবলৈ সুন্দৰ নহয়। অৰ্থাৎ সকলোৱে আপোনাক পচন্দ নকৰে, আপোনাৰ আইডিয়া, আপোনাৰ কথা সকলোৱে বুজিব নোৱাৰে। আৰু এইটো যদি আপুনি ভালকৈ বুজি পায় আৰু মনত ৰাখে, তেনেহ'লে আপোনাৰ জীৱনৰ আধাতকৈ বেছি চিন্তা দূৰ হৈ যাব। ইয়াৰ পিছত হ'ল যেতিয়া আমি ফ্ৰীডম পাই যাওঁ, তেতিয়া আমাৰ ব্ৰেইনে অন্যভাৱে কাম কৰিবলৈ লয়। আৰু সেইটো কিভাৱে হ'ব? যেতিয়া আমাৰ ভিতৰৰ পৰা ভয় দূৰ হৈ যাব, যেনে টকাৰ ভয়। আৰু সেইটো কিভাৱে হ'ব? যেতিয়া আপোনাৰ মাজত তেনেকুৱা স্কিল থাকিব যাৰ সাহায্যত আপুনি টকা ইনকাম কৰিব পাৰে, তেতিয়া আপোনাৰ বিশ্বাস থাকিব যদি আপোনাৰ সকলোবোৰ গুচি যায়ও, তথাপিও আপুনি আপোনাৰ স্কিলৰ সাহায্যত আকৌ আপুনি টকা ইনকাম কৰিব পাৰিব। তেতিয়া এই টকাৰ ভয় আপোনাৰ ব্ৰেইনৰ পৰা গুচি যাব আৰু আপুনি ফ্ৰীডম পাব। আৰু কিভাৱে আপুনি ফ্ৰীডম পাব? এনেকুৱা মানুহৰ লগত থাকি যিয়ে সকলো সময়ত নিগেটিভ নাভাবে, যিয়ে সকলো ক্ষেত্ৰতে কমপ্লেইন নকৰে। আপুনি যদি এই লোকসকলৰ লগত থাকে, আপুনি নজনাকৈ এই গুণবিলাক আপোনাৰ লগত আহি যাব। ইয়াৰ পিছত হ'ল যাৰ লগত ধৈৰ্য নাথাকে তেওঁ জীৱনত ডাঙৰ একো কৰিব নোৱাৰে। আৰু যি মানুহে জীৱনত যিমান ডাঙৰ কাম কৰিছে তেওঁৰ লগত সিমানখিনি ধৈৰ্য আছে, আৰু এওঁলোকৰ খঙো বহুত কম হয়। আপোনাৰ ধৈৰ্য যিমান কম হ'ব, আপোনাৰ খঙো সিমান বেছি হ'ব, আৰু তেতিয়া সিমানখিনিয়ে কঠিন হ'ব আপোনাৰ কাৰণে কাম কৰাৰ। আৰু সকলো শেষত এইটোৱেই কম, আপুনি যিমান বেছি জানিব, আপুনি কোনো কাম কৰাৰ বাধা পোৱাত সিমানখিনিয়ে চান্স কম থাকিব। যেনে আপুনি এই ভিডিঅ'টো চালে, আপুনি বহুতখিনি কথা গম পালে, এতিয়া কোনো কামত আপুনি বুজি যোৱাৰ চান্স সিমানখিনিয়ে কমি যাব। সেয়েহে যিমানখিনিয়ে আপুনি জানিব, আপোনাৰ ব্ৰেইন সিমানখিনিয়ে পাৱাৰফুল হ'ব। নলেজ ইজ ফ্ৰীডম।
সেয়েহে আৰু বেছি আৰু সুন্দৰ সুন্দৰ নলেজ পাবলৈ আমাৰ এই চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰি থৈ দিব। চ' বন্ধুসকল, আপোনালোকে নিশ্চয় আমাৰ এই কথা বুজিব পাৰিছে। সকলো শেষতে এইটোৱে ক'ব বিচাৰিছোঁ, ভিডিঅ'টো যদি ভাল লাগিছে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংকছ ফৰ ৱাটছিং।